নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু আৱাৰ চেনেল TLM বন্ধুসকল আজি আমাৰ সকলোৰে কাৰণে এটা বহুত ভাল খবৰ আপোনালোকে আগতে প্ৰায় টিভি বা বাতৰিকাকতত শুনি আহিছে যে আমাৰ অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে তেখেতে এক বছৰত 1 লাখ নিযুক্তি প্ৰদান কৰিব আৰু এই 1 লাখ নিযুক্তিৰ লগত সংগতি ৰাখি আজি 25/3/2022 তাৰিখে দুখনকৈ সুখীয়া বিজ্ঞাপন প্ৰকাশ কৰে আৰু এই ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট আৰু ক্লাছ 3 পোষ্টৰ দুখন বিজ্ঞাপনৰ বিষয়ে আজি ভিডিঅ'টো আলোচনা কৰিম বন্ধুসকল প্ৰথমতে মই আজি আমাৰ যি মানে 4টো পঢ়াৰ কাৰণে যেটো এক পৰীক্ষা অনুষ্ঠিত হ'ব হেতুৰ কি শিক্ষাগত অৰ্হতা লাগিব আৰু কি কন্ডিশন দি দিছে বিজ্ঞাপনখনত হেতুৰ বিষয়ে আলোচনা কৰিম বন্ধুসকল প্ৰথমতে এটা বস্তু চাওক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড ভেকেন্সি ফৰ ক্লাছ 4 পোষ্ট ইয়াতে এটা বস্তু চাব আপোনালোকে SL নং 1 আৰু 2 দুটা দিছে মানে ৰিড আপ টু ক্লাছ 8 মানে যিখিনি আমাৰ অষ্টম শ্ৰেণীলৈকে পঢ়া বা উত্তীৰ্ণ আছে সেইটো টেন্টেটিভ ভেকেন্সি আছে মানে পোষ্ট আছে ভেকেন্ট খালি পদ আছে 9000টা আৰু ম্যাক্সিমাম কোৱালিফিকেশ্যন আছে হাই সেকেন্ডাৰীলৈকে দ্বিতীয় নম্বৰ SL নম্বৰ চাওক আপোনালোকে HSLC ক্লাছ 10 অৰ ইকুইভ্যালেন্ট এক্সামিনেশ্যন পাস আৰু এইটো আপোনালোকে পোষ্ট আছে কিমান 4300টা পোষ্ট আৰু ম্যাক্সিমাম কোৱালিফিকেশ্যন আছে কি হাই সেকেন্ডাৰী ফাৰ্ষ্ট বন্ধুসকল আৰু এটা কথা ক'ব লৈছো ইয়াৰ আৰু এইটো আমাৰ যেহেতু আমাৰ ক্লাছ 4 পোষ্টৰ হয় ছোট বৰ্গৰ পোষ্ট হয় আৰু ইয়াৰ পে বেন আৰু গেট পে আমাৰ কি এছ পাৰ আৰপি 2017 মতে এডমিসিবল হ'ব মই গোটেইখিনি বিজ্ঞাপন ইয়াতে আলোচনা কৰা সম্ভৱ নহয় মেইন পইণ্টবোৰ আলোচনা কৰিছোঁ প্ৰথমতে আপোনালোকে সকলোৱে জানে যিকোনো বিজ্ঞাপনৰ আমাৰ বয়সৰ এটা নিৰ্ধাৰিত কৰি দিয়ে ইয়াৰ 18 বছৰ হ'ব লাগিব আৰু মোৰ দেন 40 ইয়াৰ্ছ of age on 1/1/2022 আৰু ST কাৰণে হল 5 বছৰ ৰিলেক্সেশ্যন আছে OBC কাৰণে 3 ইয়াৰ্ছ এক্স সাৰ্ভিসৰ কাৰণে 2 ইয়াৰ্ছ আৰু 10 ইয়াৰ্ছ হল আমাৰ দিব্যাংগ কেন্দ্ৰৰ কাৰণে তাৰপিছত আৰু কেইটামান দৰকাৰী কথা ইয়াতে আছে এটো হল আমাৰ ডকুমেন্ট টু বি আপলোডেড কি ডকুমেন্ট আপোনালোকে আপলোড কৰিব লাগিব প্ৰথমতে চাওক ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু স্ক্যান সিগনেচাৰ অফ দ্য ক্যান্ডিডেট এই দুটা বস্তু বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত চাওক আৰু এটা বস্তু এপ্লিকেশ্যন ফিজ ইয়াতে যেহেতু এটা কম্বাইন এক্সাম হ'বলৈ আছে বহুত ক্যান্ডিডেট হ'ব সেইকাৰণে হিয়াতে এটা অনলাইন মোডতে তেওঁলোকে ফিজটো দিব লাগিব ক্যান্ডিডেটখিনি প্ৰথমতে চাওক 200 টকা ফৰ UR এণ্ড OBC ক্যান্ডিডেটৰ কাৰণে আৰু 150 টকা হ'ল ST আৰু ST হিলছ এণ্ড প্লেচ ক্যান্ডিডেটৰ কাৰণে আৰু এইখিনি আমাৰ গোটেইখিনি আমাৰ কি পেমেণ্টখিনি আমাৰ কি অনলাইন মোডতে কৰিব লাগিব তাৰপিছত চাওক বন্ধু আৰু এটা কথা কওঁ মই এতে চাওক এপ্লিকেশ্যন সাবমিশন প্ৰচিডিউৰ এটা ক্যান্ডিডেটখিনি দুটা ওয়েবসাইটত থ্ৰু দি এপ্লাই কৰিব লাগিব এটা হল আপোনাৰ www.assam.gov.in আৰু এটা হল www.sevaonline.org মই আপোনাৰ আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এই দুটা ওয়েবসাইট দি দিম আপোনালোকে ইয়াত থ্ৰু দি এপ্লাই কৰিব পাৰিব তাৰপিছত বন্ধুসকল কেইটামান কন্ডিশন ইয়াতে প্ৰতিটো বিজ্ঞাপনত থাকে মই ইয়াতে দিছোঁ এইটো আমাৰ বিজ্ঞাপনত এটা কথা কওঁ এপ্লিকেশ্যন শ্যাল বি ৰিচিভ অনলি অনলাইন মোড মানে এপ্লিকেশ্যন কোনো অফলাইন মোড নাথাকে অনলাইনতে কৰিব লাগিব এই ওয়েবসাইটটোত আৰু কেতিয়াবা আৰম্ভ হ'ব আপোনাৰ মিডনাইট অফ 11 এপ্ৰিল মানে 11 এপ্ৰিলৰ 2022 পৰা মিডনাইট অফ 30 মে 2022 মানে 30 মে 2022 মাছনিলৈকে এইটো চলিব আৰু গোটেইখিনি আমাৰ কি হ'ব থাকিব লাগিব আমাৰ অনলাইন মোডতে এপ্লাই কৰিব লাগিব তাৰপিছত চাওক আৰু এটা কথা কওঁ মানে ক্যান্ডিডেট ইয়াতে বহুত ইম্পৰ্টেন্ট কথা দিছে আমি ইয়াতে দেখিও দিছোঁ মই ইয়াতে candidates must fill up all field in the online application which are marked mandatory আজিখিনি mandatory mark থাকিব সেইখিনি ক্যান্ডিডেট খিনি কি fill up কৰিব লাগিব তাৰপিছত আৰু এটা কথা দিছে ইয়াতে চাওক after submitting the application form the candidate will get a unique number against their application মানে প্ৰতিজন ক্যান্ডিডেট এটা unique number পাব this unique number shall be used for all future reference মানে এই unique numberটো আপোনালোকৰ ভৱিষ্যতে কামত লাগিব আৰু এডমিটখিনি আপোনাৰ যিখিনি যোনজনে এপ্লাই একসেপ্ট হ'ব সেইখিনি এডমিট আপোনালোকে ওয়েবসাইটত পাই যাব আৰু দা ডেট ফৰ দা সেম শ্যাল বি নটিফাইড এণ্ড পাব্লিছ ফৰ ইনফৰমেশ্যন আৰু কিবা তাৰিখ বা কিবা সম্পৰ্কীয় কি থাকিলে আপোনালোকে এই ওয়েবসাইটত seva.online আৰু ORG বা www.assam.gov যিকোনো ধৰণৰ আপোনাৰ নটিফিকেশ্যন থাকিলে এই দুটা ওয়েবসাইটত উপলব্ধ হ'ব তাৰপিছত বন্ধুসকল সিলেকশ্যন প্ৰচিডিউৰ মই অলপ সৰুকৈ আপোনালোকৰ ওচৰলৈ আনিছোঁ এটা চাওক এটা কি দেয়াৰ শ্যাল বি 2 পাৰ্টস অফ সিলেকশ্যন প্ৰসেছ মানে দুটাকৈ প্ৰসেছ থাকিব মই আগতে ভাবিছিলোঁ এটা এক্সাম হ'ব নহয় এটা ৰিটেন টেষ্ট হ'ব আৰু এটা কি ইণ্টাৰভিউ হ'ব
তাৰপিছত কি আৰু এটা 3 নম্বৰ পইণ্টটো চাওক, দ্য চিলেক্টেড কেণ্ডিডেট উইল হেভ টু ব্ৰিং অল অৰিজিনেল টেষ্টিমনিয়েল। এইটো সকলোৱে পৰীক্ষাত থাকে, সেইটো মানে আপোনাৰ যিখিনি মানে কি আছে, মানে আপোনাৰ যিখিনি যোনজন চিলেকশ্যন কেণ্ডিডেট হ'ব সেইখিনি কি নিজৰ তথ্যবোৰ অনলাইনত আপলোড কৰিব লাগিব, সেইখিনি কথাই কৈছে। আৰু এটা কথা হৈছে, দ্য ডিছচাৰ্জ চাৰ্টিফিকেট উইল বি ৰিকুৱায়াৰ ইন কেছ অফ এক্স ছাৰ্ভিচমেন। মানে যিখিনি মানে এক্স ছাৰ্ভিচমেন ইয়াতে এপ্লাই কৰিব, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ পৰা ডিছচাৰ্জ চাৰ্টিফিকেট যি দিয়ে সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আৰু এটা ভাল এটা কথা কৈছে ইয়াতে, দৰকাৰী কথা, দ'জ কেণ্ডিডেট হু আৰ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ। মানে যিখিনি কেণ্ডিডেট অলৰেডি চৰকাৰী বিভাগ কোনো বিভাগত কাম কৰি আছে বা চাকৰি আছে, তেওঁলোকে কি ডিপাৰ্টমেণ্টৰ ফালৰ থেকে NOC লাগিব, NOC দিহে তেওঁলোকে কি এপ্লাই কৰিব পাৰিব। আৰু বাকীখিনি আপোনালোকৰ যিখিনি আমাৰ থাকেই সেইখিনি সকলোৱে প্ৰতিটো বিজ্ঞাপনে একেই থাকে, সেইখিনি আমি ক'বলৈ যোৱা নাই। এই 14 বৰ্গৰ কাৰণে আৰু এবাৰ কৈছোঁ মই, দুটাকৈ এক্সাম অনুষ্ঠিত হ'ব। এটা হ'ল আমাৰ কি আপ টু ক্লাছ 8 আৰু এটা হ'ল মেট্ৰিকৰ পৰা হাই ছেকেণ্ডেৰীলৈকে। আৰু এইটো আমাৰ কি কোনে কি কৰিব, এইটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট পষ্ট কমিশ্যন ফৰ ক্লাছ 4 পষ্ট। আৰু এইটো হ'ল আমাৰ 14 বৰ্গৰ কাৰণে যিখিনি আমাৰ বিজ্ঞাপন দিছে, সেইখিনি কথা থুলমূলকৈ আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। বন্ধুসকল, এতিয়া আমি দ্বিতীয়টো বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিছোঁ। দ্বিতীয়টো বিজ্ঞাপন আমাৰ কিমানটা পোষ্ট আছে, 13,141টা পোষ্ট আছে। আৰু ইয়াতে এটা বেলেগ ধৰণৰ বস্তু দেখুৱাইছে, আপুনি দেখাইছোঁ মই। ইয়াতে আপোনালোকৰ কেটেগৰী পষ্ট দিছে, আমাৰ কেটেগৰী 1 দিছে, 2 দিছে, 3 দিছে, অলপ বিশ্লেষণ দিছোঁ মই। আৰু ইয়াতে মিনিমাম কোৱালিফিকেশ্যন আছে আমাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা অফ মিনিমাম 6 মাহ, 6 মাহৰ কম্পিউটাৰ লাগিব। আৰু কি কি পষ্ট আছে ইয়াতে চাওক, একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেন'গ্ৰাফাৰ, ইটচেট্ৰা। আৰু যিখিনি আমাৰ এইখিনিৰ কাৰণে কি কি ডিপ্ল'মা লাগিব কৈ দিলোঁ, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 6 মান্থ ডিপ্ল'মা। আৰু টেণ্টেটিভ ভেকেঞ্চি আছে কিমান, 8,331টা পষ্ট, মানে 8331। এইটো আমাৰ গ'ল আমাৰ কেটেগৰী 1। এতিয়া চাওক 2 নম্বৰ কেটেগৰী দিছে আমাৰ কি দিছে, ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, তাৰপিছত দিছে ছেকশ্যন এছিষ্টেণ্ট, চইল কনজাৰ্ভেশ্যন ফিল্ড। মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ যিখিনি আমাৰ পষ্ট নেম থাকে, আমাৰ পষ্টৰ নাম থাকে, সেইটোৰ ওপৰতে দিছে। আৰু ইয়াতে কোৱালিফিকেশ্যন আছে কি বেচেলৰ ডিগ্ৰী আৰু HSSLC, মানে হায়াৰ ছেকেণ্ডেৰীখিনিও এপ্লাই কৰিব পাৰিব। কিছুমান পষ্টৰ কাৰণে দিছে, ফৰ লাইক পষ্ট, লেবৰেটৰী এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট এণ্ড ফটোগ্ৰাফী এছিষ্টেণ্ট, কেণ্ডিডেট উইথ HSSLC আৰু ইকুইভেলেণ্ট উইথ ছায়েন্স ষ্ট্ৰীম, মানে ছায়েন্স ষ্ট্ৰীম এইখিনি পষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কিমানটা টেণ্টেটিভ ভেকেঞ্চি আছে, 3,690টা। মই কেইটামান গুৰুত্বপূৰ্ণ ইয়াতে বিষয় আনিছোঁ, চাওক। ইয়াতে আপোনালোকৰ বাকী ছেম থাকিব, আমাৰ যিখিনি আগৰ বিজ্ঞাপনত আছিলে ছেম লাগিব। ৰিচেণ্ট চাইজ ফটোগ্ৰাফ লাগিব, স্কেন ছিগনেচাৰ লাগিব। তাৰপিছত আমাৰ হ'ল ইয়াতে অলপ বেলেগ দিছে, আগৰটোত আছিলে আমাৰ দ্য কেণ্ডিডেট হেভ টু ছাবমিট এপ্লিকেশ্যন ফিজ। যিখিনি আমাৰ ইউআৰ আছে সেইখিনি 350, আৰু OBC এমাৰ্জিঙে 350, আৰু যিখিনি আমাৰ ST ST আছে সেইখিনি কাৰণে 250 এপ্লিকেশ্যন ফিজ লাগিব। আৰু গোটেইখিনি আমাৰ কি অনলাইন মোডতে পে'মেণ্ট কৰিব লাগিব। আৰু তাৰপিছত মই আৰু এটা কথা ক'বলৈ আছোঁ যে আপোনালোকৰ যিখিনি আমাৰ কি থাকিব, মানে কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেইটো এতিয়া মই দিছোঁ মই কেতিয়াৰ পৰা আৰম্ভ হ'ব। দ্য এপ্লিকেশ্যন শ্বেল বি ৰিচিভ ফ্ৰম 11 এপ্ৰিল ৰাতিৰ পৰা মাজনিশাৰ পৰা 30 মে 2022লৈকে ইয়াতে এপ্লিকেশ্যন একচেপ্ট কৰিব। আৰু কোনটো ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব, আমাৰ কি ইয়াতে আমাৰ দুটাকৈ ৱেবছাইট দিছে, মই দেখুৱাই দিছোঁ ইয়াতে দুটাকৈ ৱেবছাইট। এটা হ'ল www.seva.online.org, এতিয়া মই মাৰ্ক কৰি দিছোঁ, www.seva.online.org, আৰু এটা হৈছে www.assam.gov.in। আৰু এইকেইটা দুটা ৱেবছাইটত আপোনালোকে কি এপ্লাই কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো মই নকওঁ, আপোনালোকে পিছত গম পাবই। আৰু আপোনালোকে যিখিনি মানে আপোনালোকে আজি গম পালে। বন্ধুসকল, আজি ভিডিঅ'টো আগতে মই কৈছোঁ দুটাকৈ বিজ্ঞাপন আলোচনা কৰিলোঁ। আৰু সকলোৰে কাৰণে বহুত ভাল খবৰ, যিখিনি আমাৰ কেণ্ডিডেট আছে সকলোৱে ভালকৈ প্ৰেক্টিছ কৰি যাওক, পঢ়ি যাওক। আৰু আজি সকলোৱে গম পালে যে প্ৰায় 26,441টা পষ্টৰ কাৰণে বিজ্ঞাপন প্ৰভাৱ পালে। আৰু এইটো আমাৰ সকলোৱে জানে যে দুটাকৈ এক্সাম অনুষ্ঠিত হ'ব, এটা গ্ৰুপ C, এটা গ্ৰুপ D। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। আৰু কিবা যদি সুধিবলগীয়া আছে আমাৰ চেনেলটোৰ বাকীবোৰ ভিডিঅ'বোৰ চাব আপোনালোকৰ। আমি আগলৈ আমাৰ এই কমন ৰিটেন টেষ্ট যিটো হ'বলৈ গৈ আছে সেইটোৰ ওপৰত সদায় আমি ভিডিঅ' দি থাকিম। আপোনালোকে মানে এক্সামৰ সহায় হৈ আমাৰ যিখিনি আমাৰ কৰণীয় আছে আমি সহায় কৰি যাম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।